নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এয়া দেখিছেনে, বাৰ্ষিক এয়া সভা লিখি আছে। আচলতে আমাৰ গাঁৱৰ নামঘৰত বাৰ্ষিক সভা মহোৎসৱ আৰম্ভ হ'ব ওলাইছে। এতিয়া এয়া ৰাতিৰ দৃশ্য। উৎসৱ আছিলে 15 আৰু 16, কিন্তু ভিডিঅ' এডিট কৰা নহ'ল, সেইকাৰণে দেৰি হ'ল এডিট কৰোঁতে, বেয়া নাপাব। এয়া 15 তাৰিখৰ আগৰ দিনাৰ দৃশ্য। এয়া আয়তীসকলে এনেদৰে অতিথিৰ কাৰণে লাড়ু বনাই আছে। তাৰপিছত আয়তীসকলক আৰু গাঁৱৰ সকলো কামে কাজে লাগি থকা সকলোকে এনেকৈ চাহৰ যোগান ধৰা হ'ল। তাৰপিছত পিছদিনাখন ৰাতিপুৱা এনেকৈ সোনকালে ওলাই ল'লোঁ, মা আৰু মই, কিয়নো প্ৰথম শৰাইখন আজি দেউতাৰ সোঁৱৰণত দিয়া হৈছিলে। গতিকে সেয়েহে তাত সেৱা কৰিবৰ কাৰণে ভকতসকলৰ ওচৰত সোনকালে ওলাই ল'লোঁ। এতিয়া আমি আহি পালোঁ নামঘৰত। তাৰপিছত এয়া আইতাহঁতে প্ৰসাদৰ যা যোগাৰ কৰি আছে। নাৰিকল, আদা সকলোবোৰ এইবোৰ ধুনীয়াকৈ চেলাই আছে। এইফালে দেউৰীজনাই প্ৰসাদৰ যা যোগাৰ কৰি আছে। তাৰপিছত প্ৰসংগ আৰম্ভ কৰিব লৈছে। প্ৰসংগ আৰম্ভ কৰাৰ আগে আমাৰ ভকতজনাক এনেকৈ সেৱা ধৰিলোঁ, গামোচাৰে সম্বৰ্ধনা জনাই। আৰু আজিৰ পাঠ মোৰ নিজৰে খুৰাই কৰিব। গতিকে এনেকৈ প্ৰসংগ আৰম্ভ কৰিব ল'লে। প্ৰসংগ শেষ হোৱাৰ পিছত ভকতসকলক এনেকৈ চাহ পানীৰ যোগান ধৰা হ'ল। আমাৰ গাঁৱৰে বৌ, বৰমা, খুৰীমা সকলোৱে এনেকৈ লাগি ভাগি ভকতসকলক এনেকৈ চাহৰ যোগান ধৰিলে। তাৰপিছত এইফালে আহিলোঁ ভাতৰ ফালে। যিহেতু দিনত সকলোকে ভাত খুৱাব, গতিকে এইফালে ভাতৰ ৰেডি কৰি আছে খুৰাহঁতে। এয়া দালি বনাইছে। তাৰপিছত আমি কিছু সময় এনেকৈ বহি আছোঁ। এয়া মোৰ খুৰীমা, খুৰা গোটেই একেলগে এনেকৈ বহি আছে। এয়া মা দেখিছেনে, টিকলাজনক লৈ আছে। কিছু সময় এনেকৈ ৰৈ থকাৰ পিছত আমাৰ আৰম্ভ হৈছে পতাকা উত্তোলন। আৰু পতাকা উত্তোলন কৰাৰ লগে লগে আমাৰ গাঁৱৰ সকলোৱে এনেকৈ পতাকা উত্তোলনৰ সন্মুখত থিয় হয়। আৰু পতাকা উত্তোলন কৰিলে বৰদেউতা, খুৰা, দাদা এনেকৈ 3-4জনে এনেকৈ পতাকা উত্তোলন কৰিলে। তাৰপিছত হৰি নামৰ ধৰিৰে এনেকৈ ভগৱানৰ নাম ল'লে। পতাকা উত্তোলন হৈ গ'ল। এতিয়া আমাৰ কণ ভণ্টিসকলৰ খেল প্ৰতিযোগিতা আৰম্ভ হৈছে। খেলা আকৌ আছে। এতিয়া ভাত খোৱাৰ সময় হৈছে যিহেতু, গতিকে ভাত দিয়াত আৰম্ভ হৈছে। এয়া ভাত, লগত আছে দাইল আৰু চব্জি। যিহেতু আমি শংকৰী, গতিকে আমাৰ ইয়াতে নিৰামিষে ব্যৱহাৰ কৰা হয়। গাঁৱৰ সকলোকে এনেকৈ ভাত বিতৰণ কৰা হ'ল। গতিকে আমাৰ এই উৎসৱটো কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্টত জনাব। আৰু শংকৰীসকলে নিশ্চয় জানে এই উৎসৱবোৰ আমাৰ মাজে মাজে হৈয়ে থাকে। ভাত পানী খোৱাৰ পিছত এয়া মহিলাসকলৰ খেল প্ৰতিযোগিতা হৈছে। গতিকে আপোনালোকে চাওকচোন।
এইবোৰ খেল যে কিমান ভাল লাগে নহয়নে? গতিকে বহুতো খেল দিয়া হ'ল, কুকুৰা যুঁজ, তাৰপিছত কাবাডী, বহুতো কিবাকিবি খেল দিলে। খেল প্ৰতিযোগিতা শেষ হোৱাৰ পিছত সন্ধিয়া এনেকৈ বন্তি প্ৰজ্বলন হ'ল আৰু প্ৰভু ভগৱন্তৰ ওচৰত ময়ো গুচি বন্তি জ্বলালোঁ। প্ৰভু ভগৱন্তই সকলোকে ভালে কুশলে ৰাখক, সেয়াই কামনা কৰিছোঁ। তাৰপিছত এতিয়া আছে আমাৰ গধূলি থিয় নাম। আমি সকলোৱে এনেকৈ ওলাই আহিছোঁ একেলগে। তাৰপিছত আপোনালোকে ভিডিঅ'টো চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম দিনৰ ভিডিঅ' আমাৰ এইখিনিয়ে আছিল। গতিকে ছেকেণ্ড দিনৰ ভিডিঅ' আপোনালোকৰ মাজত অতি সোনকালে দি আছোঁ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো।